আৰু লগতে ৰক্তদানৰ উদ্দেশ্যে আমি সজাগ কৰিবৰ কাৰণে এই পদযাত্ৰা কৰা হৈছে। মোৰ অৱশ্যে গাড়ীত গছপুলি আছিলে, ৰুব পাৰিলোঁ হয়, গাড়ীখন ইতিমধ্যে নিমাতী ঘাট পালেগৈ। মই মাজুলী যাব আহিছোঁ। মাজুলীৰ পৰা এতিয়া মই জিতু কলিতাৰ তাতো সোমাম। জিতু কলিতা মোৰ বন্ধু আগৰে। জিতু কলিতা হয়। হেৰিক যে মানে তেওঁ আৱিষ্কাৰ কৰিছিলে যে যাদৱ পায়েঙৰ যিজনে আৱিষ্কাৰ কৰিছিলে তেওঁ এতিয়া মুখো সহায় কৰি আছে। হয়। আৰু মই ইয়াৰ আগতে দিল্লী গৈছিলোঁ। হয়। দিল্লীৰ পৰা আহিলোঁ বাৰু। তাৰপিছত এতিয়া অল আছাম জাৰ্ণি কৰি আছোঁ। এতিয়া ক'ৰ পৰা ষ্টাৰ্ট কৰিছে? মই এইটো 24 ডিচেম্বৰত মঙলদৈৰ পৰা ষ্টাৰ্ট কৰি শদিয়া, ধুবুৰী এনেকৈ ঢলা শদিয়া পাৰ হৈ অৰুণাচল গ'লোঁ। অৰুণাচলৰ পৰা এতিয়া এনেকৈ আহি আছোঁ। এতিয়া যাব মাজুলী যাম। মাজুলীৰ পৰা কাইলৈ উভতি আহিম। আকৌ উভতি আহি মই গোলাঘাট, বৰপেটা এনেকৈ গোটেই একদম অসমৰ 34খন জিলা সমাপ্ত কৰিম আৰু আপোনাৰ অসমে খোজকাঢ়ি ঘৰ আপোনাৰ এতিয়া খোজকাঢ়িয়ে আহি আছোঁ। মোৰ ঘৰ মঙলদৈতে হয়। শ্ৰী গৌৰী শংকৰ কলিতা। প্ৰকৃতি সুৰক্ষা আৰু ৰক্তদানৰ সজাগতা যে যোৱাকালি বৰ্ষাৰণ্যত থাকিলেও শান্তিসকলৰ লগত আলোচনাত বহিলোঁ। ধন্যবাদ, ভাল লাগিলে। ধন্যবাদ, ভাল লাগিলে, মোৰো ভাল লাগিলে। ওলাই আহিছে সুধিলে হয়, আমি গম নাপাওঁ আগতীয়াকৈ হ'লে।